নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টোত উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ শিক্ষা বিষয়ৰ কৰ্তন কৰা সিলেবাস সম্পৰ্কে ক'ব ওলাইছোঁ। যদিও মই শিক্ষা বিষয়ৰ শিক্ষয়িত্ৰী নহয়, তথাপিতো তোমালোকৰ মাজৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে শিক্ষা বিষয়ৰ এটা ভিডিঅ' বনাবলৈ কৈছিল। সেয়েহে এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰস্তুত কৰা শিক্ষা নামৰ পুথিখনৰ সহায় লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু কৰ্তন কৰা টপিকসমূহ এই কিতাপখনত দেখুৱাবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, শিক্ষা বিষয়ৰ প্ৰথমটো চেপ্টাৰ হৈছে স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। এই চেপ্টাৰটোৰ কৰ্তন কৰা টপিকটো হৈছে, প্ৰথমটো টপিক হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 আৰু তোমালোকে এই টপিকটো শিক্ষা সংসদৰ কিতাপখনত 23 নং পৃষ্ঠাৰ পৰা তোমালোকে 38 নং পৃষ্ঠালৈকে বিচাৰি পাবা। দ্বিতীয়টো টপিক হৈছে স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ আৰু এই টপিকটো তোমালোকে 39 নং পৃষ্ঠাৰ পৰা 44 নং পৃষ্ঠালৈকে বিচাৰি পাবা। ছাত্ৰ ছাত্ৰীসকল, দ্বিতীয় অধ্যায় অৰ্থাৎ অগতানুগতিক শিক্ষাৰ পৰা দুটা টপিক বাদ দিছে। তাৰে প্ৰথমটো হ'ল অগতানুগতিক শিক্ষা আৰু দ্বিতীয়টো হ'ল ডাকযোগে শিক্ষা। এতিয়া তোমালোকে প্ৰথমটো টপিক অৰ্থাৎ অগতানুগতিক শিক্ষাৰ অৰ্থ, লক্ষ্য, বৈশিষ্ট্য, গুৰুত্ব এইসমূহ তোমালোকে পেজ নাম্বাৰ 50 পৰা 54লৈকে বিচাৰি পাবা। আৰু 2 নম্বৰ টপিকটো পত্ৰ বা ডাকযোগে শিক্ষা, এই টপিকটো তোমালোকে পেজ নাম্বাৰ 54ৰ পৰা 55লৈকে বিচাৰি পাবা। ছাত্ৰ ছাত্ৰীসকল, তৃতীয় অধ্যায় অৰ্থাৎ শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ, এই অধ্যায়টোৰ পৰা দুটা টপিক বাদ দিছে। প্ৰথমটো হৈছে শাৰীৰিক শিক্ষা আৰু দ্বিতীয়টো হৈছে মহিলা সবলীকৰণ। এতিয়া প্ৰথমটো টপিক অৰ্থাৎ শাৰীৰিক শিক্ষাৰ অৰ্থ আৰু সংজ্ঞা, শাৰীৰিক শিক্ষাৰ প্ৰয়োজন আৰু গুৰুত্ব, বিদ্যালয়ত শাৰীৰিক শিক্ষা, এই টপিক কেইটা তোমালোকে কিতাপখনৰ পেজ নাম্বাৰ 78ৰ পৰা 81লৈকে বিচাৰি পাবা। ঠিক একেদৰে এই চেপ্টাৰটোৰ দ্বিতীয়টো টপিক মহিলা সবলীকৰণৰ ধাৰণা, সংজ্ঞা, ভাৰতীয় শিক্ষা ব্যৱস্থাত মহিলাৰ স্থিতি, মহিলা সবলীকৰণৰ বাবে শিক্ষা ব্যৱস্থা, এই টপিকটো তোমালোকে পেজ নাম্বাৰ 83ৰ পৰা 86লৈকে বিচাৰি পাবা। ছাত্ৰ ছাত্ৰীসকল, চতুৰ্থ অধ্যায় অৰ্থাৎ শিক্ষণ নামৰ অধ্যায়টোৰ পৰা দুটা টপিক বাদ দিছে। প্ৰথমটো হ'ল শিক্ষণৰ পৰিপক্কতা আৰু দ্বিতীয়টো হ'ল শিক্ষণৰ প্ৰধান নীতিসমূহ। এতিয়া তোমালোকে প্ৰথমটো টপিক অৰ্থাৎ শিক্ষণ আৰু পৰিপক্কতা, এই টপিকটো কিতাপখনৰ 92 নং পৃষ্ঠাৰ পৰা 93 নং পৃষ্ঠাৰ প্ৰথম অংশলৈকে বিচাৰি পাবা। ঠিক সেইদৰে দ্বিতীয়টো অংশ অৰ্থাৎ শিক্ষণৰ প্ৰধান নীতিসমূহ তোমালোকে 100 নং পৃষ্ঠাৰ পৰা তোমালোকে 102 নং পৃষ্ঠালৈকে বিচাৰি পাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পঞ্চম অধ্যায়টো দুটা ভাগত বিভক্ত, ক আৰু খ। ক অংশটো হৈছে স্মৃতি আৰু বিস্মৃতি আৰু খ অংশটো হৈছে মনোযোগ আৰু আগ্ৰহ। এতিয়া তোমালোকৰ স্মৃতি আৰু বিস্মৃতি অৰ্থাৎ ক অংশৰ
কৰ্তন কৰা দুটা টপিক হৈছে প্ৰথমটো হৈছে স্মৃতিৰ বিভিন্ন প্ৰকাৰ আৰু দ্বিতীয়টো হৈছে ভাল স্মৃতিৰ লক্ষণসমূহ। এতিয়া তোমালোকে স্মৃতিৰ বিভিন্ন প্ৰকাৰসমূহ 110 নং পৃষ্ঠাৰ শেষৰ পৰা 113 নং পৃষ্ঠালৈ বিচাৰি পাবা আৰু দ্বিতীয়টো খণ্ড অৰ্থাৎ ভাল স্মৃতিৰ 113 নং পৃষ্ঠাত পাবা ভাল স্মৃতিৰ লক্ষণসমূহ 113 নং পৃষ্ঠা আৰু 114 নং পৃষ্ঠাত বিচাৰি পাবা। ঠিক একেদৰে খ অংশ 5 নং চেপ্টাৰৰ খ অংশ মনোযোগ আৰু আগ্ৰহৰ কৰ্তন কৰা টপিকটো হৈছে আগ্ৰহৰ উৎস আৰু এই টপিকটো তোমালোকে 132 নং পৃষ্ঠাত বিচাৰি পাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো ষষ্ঠ অধ্যায় আছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান, এই পাঠটোৰ পৰা এটাও টপিক কৰ্তন কৰা হোৱা নাই। অৰ্থাৎ তোমালোকে সম্পূৰ্ণ পাঠটো অধ্যয়ন কৰিব লাগিব তোমালোকৰ পৰীক্ষাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল, অন্তিম অধ্যায় অথবা শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান এই পাঠটোৰ পৰা কৰ্তন কৰা টপিকসমূহ হ'ল ক্ৰমান্বয়ে তথ্যৰ তালিকাভুক্তকৰণ, বাৰংবাৰতা বিভাজন তালিকা, দ্বিতীয়তে তথ্যৰ লেখচিত্ৰিক উপস্থাপন, বাৰংবাৰতা বহুভুজ আৰু আয়তচিত্ৰ। লগতে কৰ্তন কৰা এই পাঠটোৰ অন্তিম খণ্ডটো হ'ল ভেদ্যতা বা বিচ্যুতিৰ বিভিন্ন যুগ। আৰু তোমালোকে এই ডিলিটেড টপিক বা এই কৰ্তন কৰা টপিকসমূহ এই কিতাপখনৰ তোমালোকে 152 নং পৃষ্ঠাৰ পৰা 158 নং পৃষ্ঠালৈকে বিচাৰি পাবা। লগতে শেষৰটোত যিটো তোমালোকৰ টপিক আছে ভেদ্যতা বা বিচ্যুতিৰ বিভিন্ন যুগ, আৰু এই টপিকটো 164 নং পৃষ্ঠাৰ পৰা 166 নং পৃষ্ঠালৈকে বিচাৰি পাবা।